রাজনৈতিক যাত্রা আদির পর আরো বেশি তেজিকে বেশি শক্তিশালীকে আরম্ভ হয়েছে। আরো এই রাজনৈতিক যাত্রা কোনো দিনে অহা এমপি ইলেকশন, তার পিছর কাউন্সিল ইলেকশন, তার পিছর এমএলএ ইলেকশনের বিপিএম এর নিজি তারিখে আরো স্তব্ধ নহব। কোন কারণ এই রাজনৈতিক যাত্রা আরো বন্ধ নহব। এদেশে সরকার হওয়ার পিছত প্রথম আমি কাম কৰিব সকলো জাতি জনগোষ্ঠীৰ যিটো মাটিৰ কাৰণে যিটো বিৰাট সমস্যা হৈ আছে, মাটিৰ পাট্টা দিয়াটো আমাৰ প্ৰধান 1 নম্বৰ এজেণ্ডা হিচাপে আমি কাম কৰিম। যদি ৭৫,০০০ বিচাৰে তেতিয়াহ'লে ট্ৰেক্টৰ হ'ব, যদি মাটিৰ পাট্টা লাগে তেতিয়াহ'লে নাঙল হ'ব। বহুত মানুহৰ বড় মানুহৰ লগতে মাটিৰ পাট্টা নাই, চবে পাব, ৰাজবংশীও পাব, আদিবাসীও পাব, মুছলিমো পাব, নাথযোগীও পাব, বৰখাসকলেও পাব, বেংগলীসকলেও পাব, চব জাতি জনগোষ্ঠীয়ে মাটিৰ পাট্টা পাব। আৰু আমি মাটিৰ পাট্টা দিয়াটোৱে আমাৰ 1 নম্বৰ এজেণ্ডা। চাকৰিৰ ক্ষেত্ৰত আমি এনেকুৱা কৰিম যে কোকৰাঝাৰ জিলাত 40টা ডিপাৰ্টমেণ্টত যিটো পোষ্ট খালী হ'ব, পোষ্ট খালী ইয়াত এই চাকৰিটো কোকৰাঝাৰ জিলাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলকে আমি দিওঁ। বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ আহিব তাৰমানে চিৰাং জিলাত 40টা ডিপাৰ্টমেণ্টত যিমান পোষ্ট খালী আছে ইয়াত চিৰাং জিলাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলকে প্ৰায়ৰিটি দিয়া হ'ব। চিৰাঙৰ মানুহে কোকৰাঝাৰ আহিব নোৱাৰিব, কোকৰাঝাৰৰ মানুহে চিৰাঙত নাযাব। প্ৰথম পৰ্যায়ৰ যিবিলাক চাকৰি দিব পৰা নাই, জমা হৈ আছে, ভালেই হৈছে আমাৰ কাৰণে। প্ৰমোদ বড়োৱে চাকৰি দিব পৰা নাই, চাকৰি দিব পৰা যিটো ক্ষমতা সেইটো পিছপৰি হৈ গৈছে। আমাৰ কাৰণে চৰকাৰ আহিলে ছেকেণ্ডো নালাগে, এনে অট'মেটিক আহি যাব। লোকসভা ইলেকশ্যনটো দৰং ওদালগুৰি আৰু কোকৰাঝাৰ দুটা লোকসভাত আমি খেলিব। আৰু দৰং ওদালগুৰিও আমাৰ বিধায়ক দলৰ যিটো পজিশ্যন বিৰাট ভাল, বেয়া নহয়। আমাৰ জিকাৰ চান্সটো বেছি আছে, 1 নম্বৰ পজিশ্যনত আছে এতিয়া এই দৰং ওদালগুৰি লোকসভাত। 3কোণীয়া পাৰ্টি হ'ব, একটাটো হ'ল বিজেপি, একটাটো হ'ল কংগ্ৰেছ, একটাটো হ'ল বিজেপি, কংগ্ৰেছ আৰু বিজেপি দৰং আৰু ওদালগুৰি লোকসভাত যুঁজ হ'ব। আজিৰ দিনত বিজেপি 1 নম্বৰত আছে, দৰং আৰু ওদালগুৰি লোকসভাত 1 নম্বৰত আছে। আমি কোকৰাঝাৰটো এনে উইনাৰ হৈ আছে। কোকৰাঝাৰ এনে দেখা খাৰাল নংগৰা নোৱা, কোকৰাঝাৰ দেখা খাৰাল খালি ইলেকশ্যন জানাইছো, খালি ইলেকশ্যনে হ'ব লাগে। কোকৰাঝাৰ লোকসভাটো এনে উইনাৰ হৈ আছে। বৰ্তমান বিটিসি চৰকাৰ যিসকলে চলাই আছে, এই সকলো চৰকাৰ যে জনসাধাৰণক একো দিব পৰা নাই, অঞ্চলৰ ৰাইজক নিজৰ অধিকাৰ প্ৰাপ্যৰ পৰা অন্যায়ভাৱে বঞ্চিত কৰি ৰাখিছে। উন্নয়নৰ পৰা ৰাইজক আজি বঞ্চিত কৰি ৰাখিছে। বিটিসি অঞ্চলে আজি এন্ধাৰত ডুবি গৈছে। আৰু এই বিটিসিৰ আমাৰ যিবিলাক ক্ষমতা বৰ্তমান বিটিসি অঞ্চলৰ চৰকাৰবিলাকে আকৌ ধ্বংস কৰি পেলাই আমাৰ অঞ্চলটো বিক্ৰী কৰি খাইছে। যাৰ কাৰণে বিটিসি অঞ্চলবাসী ৰাইজে আজি তেখেতসকলৰ বিৰুদ্ধে ধিক্কাৰ জনাবৰ কাৰণে, প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে বিপিএফ দলৰ আজিৰ এই আবাহিত প্ৰভাৱ স্বতঃস্ফূৰ্তভাৱে দলে দলে ওলাই আহি তেওঁলোকে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ